হেল্ল' এভৰিৱান, আজি মই অসমীয়া ব্যাকৰণৰ অব্যয়পদৰ বিষয়ে লৈ আহিছোঁ, যিটো ক্লাছ 7ৰ প্ৰাকৃতিক দুৰ্যোগ নামৰ পাঠটোৰ পিছৰ ফালে দিয়া আছে। আৰু আমি অব্যয়পদৰ ভাগবিলাকৰ বিষয়ে, প্ৰত্যেকটো পদৰে ভাগ কিছুমান থাকে, সেই পদৰ ভাগবিলাকৰ বিষয়ে জানিবলৈ আমাৰ প্ৰয়োজন জনাটো। আমি যিমানেই ডাঙৰ ক্লাছলৈ গৈ থাকিম সিমানেই আমাৰ সেই পদবিলাকৰ ভাগৰ ওপৰত আহে, যেনেকৈ বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়ক্ৰিয়া। প্ৰত্যেকটো পদৰে আকৌ বেলেগ বেলেগ ভাগ আছে। ঠিক তেনেকৈ আমি আজি অব্যয়পদৰ ভাগবিলাক আৰু অব্যয়পদ কাক বোলে, কেই প্ৰকাৰৰ কি কি, এইখিনি পঢ়িম আজি। অব্যয়পদ কাক বোলে, কেই প্ৰকাৰৰ আৰু কি কি, সংজ্ঞা দিয়া বুলি আছে প্ৰশ্নটোত। যিবোৰ শব্দৰ লিংগ, বচন, বিভক্তি আদিত কোনো পৰিৱৰ্তন নহয়, এইটো পৰিৱৰ্তন হ'ব লাগিছিলে, প্ৰৱৰ্তন হৈ গ'ল, তাকে অব্যয়পদ বোলে। অব্যয়পদ 7 প্ৰকাৰৰ: সংযোজক বা যোজক অব্যয়, 2 নম্বৰতে বিয়োজক অব্যয়, 3 নম্বৰতে ভাৱবোধক অব্যয়, 4 নম্বৰতে সম্বোধনবোধক অব্যয়, 5 নম্বৰতে প্ৰশ্নবোধক অব্যয়, 6 নম্বৰতে সমিধানবোধক অব্যয় আৰু 7 নম্বৰটো হৈছে আনুষংগিক অব্যয়। আমি এতিয়া প্ৰত্যেকৰে ভাগবিলাক বেলেগ বেলেগকৈ চাম। সংযোজক বা যোজক অব্যয়: যি অব্যয়ে 2টা বা তাতোকৈ বেছি পদ বা বাক্যক যোগ কৰে তাকে যোজক অব্যয় বোলে। যেনে আৰু, এতেকে, কাৰণ, কাৰণে ইত্যাদি, এইকেইটা হৈছে সংযোজক বা যোজক অব্যয়, যি 2টা বা তাতোতকৈ বেছি পদক যোগ কৰে, মানে লগ লগায়। ইয়াৰে ব্যৱহাৰখিনি হৈছে আৰু, মই আৰু, তেওঁ আৰু মই যাম, ইয়াতে আৰুটো তেওঁ আৰু মোক যোগ কৰি দিলে আৰুতে, গতিকে এইটো সংযোজক অব্যয়। সি ভাত খাই আছিল আৰু মই পঢ়ি আছিলোঁ, সি আৰু মই কি কি কৰি আছিলোঁ সেইটোৱে যোগ কৰি দিলে আৰুটোৱে। তাৰ পাছৰটো হৈছে এতেকে। এতেকেটো হৈছে বিদ্যাই পৰম ধন, এতেকে কায়মনোবাক্যে বিদ্যা শিক্ষা কৰা, বিদ্যা গ্ৰহণ কৰা, মানে আমি বিদ্যাই পৰম ধন, আমি কায়মনে বাক্যে আমি বিদ্যা গ্ৰহণ কৰিব লাগে। এতেকেটো আমাৰ এই 2টা বাক্য যোগ কৰি দিলে। কাৰণ, মই নাযাওঁ কাৰণ মোৰ বিশেষ কাম আছে, মই নাযাওঁ কিয় নাযাওঁ, মোৰ বিশেষ কাম আছে, সেই কাৰণটো 2টা বাক্যক লগ লগাই দিলে। তাৰ পাছৰটো একেবাৰে শেষৰটো আহিলে কাৰণে, মই যাব নোৱাৰোঁ কাৰণে তাকেই পঠাইছোঁ, মই নগ'লোঁ তাৰমানে সিয়ে যাওক মোৰ বদলি। এইকেইটা হৈছে সংযোজক বা যোজক অব্যয়ৰ উদাহৰণকেইটা আৰু ব্যৱহাৰকেইটা। বিয়োজক অব্যয়, এইটো সংযোজকৰ ওলোটাটো। যি অব্যয়ে 2টা পদ বা বাক্যক পৃথক কৰে তাকে বিয়োজক অব্যয় বোলে। আমি সংযোজক অব্যয়টো লগ লগোৱা আৰু এইটোৱে পৃথক কৰাটো, যেনে বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি, এইকেইটাৰ বিয়োজক অব্যয়। আৰু ইয়াৰে ব্যৱহাৰখিনি চাম। বা, ৰাম হ'ব লাগিছিলে, ৰাম বা মই যাম, তুমি ইয়ালৈ আহিবা বা সিয়ে তোমাৰ ওচৰলৈ যাব। বা অব্যয়টোৰ বিয়োজক অব্যয়টো বা, ৰাম নহ'লে মই যাম, ৰামক আৰু মোক ছেদহে কৰিছে, ভাগহে কৰিছে, ৰাম বা মই যাম, ৰাম আৰু মই বুলি কোৱা নাই, ৰাম নহ'লে মই যাম। তুমি ইয়ালৈ আহিবা বা সিয়ে তোমাৰ ওচৰলৈ যাব, তুমি আহিবা নহ'লে সি যাব, 2টা একেলগে যোৱা কথা কোৱা নাই। তাৰপাছত আহিলে নাইবা বা নতুবা, এটা পদুম ফুল নাইবা এটা কচুপাত আঁকা, সিটো এটা নহ'লে সিটো। ভিতৰলৈ আহা নাইবা এটা কচুপাত আঁকা, ভিতৰলৈ আহা নাইবা ঘৰলৈ যোৱা, এইখিনি হৈছে নাইবাটোৰ ব্যৱহাৰ। অথবা, চাকৰি বাকৰিকে কৰা অথবা খেতিকে ধৰা, চাকৰি নকৰা যদি মানে খেতিকে ধৰা, এইটোৱে অথবাটো বুজাইছে। কিম্বা, মন্ত্ৰ সাধন কিম্বা শৰীৰ পতন, অথচতো তেওঁ দুখীয়া অথচ সাধু, তেওঁ, মই মাতিছোঁহে মাতিছোঁ, তেওঁ তেওঁৰ কাণসাৰ নাই, এইটো তেওঁ আকৌ তেওঁৰটো নহয়, তেওঁ তেওঁৰ কাণসাৰ নাই, মানে আমি যিটো কওঁ তথাপিতো তেওঁ কাণসাৰ নাই, এনেকুৱা ধৰণৰ অৰ্থত। তথাপিও আছে ইয়াতে, মোৰ জুবেই তথাপিতো জবি সভা বুলি আহিছোঁ, সেইটো হৈছে তথাপিতো। কিন্তু, মই যাম কিন্তু একো নাখাম, এইকেইটা হৈছে বিয়োজক অব্যয়ৰ উদাহৰণ। তাৰ পিছৰটো আহিলে ভাৱবোধক অব্যয়। যি অব্যয়ে মানুহৰ মনৰ নানা ভাৱ প্ৰকাশ কৰে তাকে ভাৱবোধক অব্যয় বোলে। আমি ভাৱ বুলি কওঁতে মনৰ ভাৱটোৰ কথা বুজি পাব লাগিব। যেনে আহা, আহ, উহ, ইহ, বাহ বাহ, বেচ বেচ, চাব্বাছ ইত্যাদি, এইখিনি হৈছে মনৰ ভাৱবিলাক, ভাৱ অনুসৰি এইকেইটা ব্যৱহাৰ হয়। ইয়াতে হৰ্ষ আদি ভাৱ হ'লে মানে আহ হ'লে, আহ কি সুন্দৰ সুৰ, কি অপৰূপ ৰূপ ইত্যাদি শব্দত আহ বুলি আমি কওঁ। বিষাদ হ'লে মানে মনটো খেদ আদি ভাৱ হ'লে হাই হাই কি মোৰ পোৰা কপাল, উফ কি অসহ্য গৰম, হাই মোৰ ভাগ্য ইত্যাদি শব্দবিলাক আমি হাই শব্দটো সেই তেনেকৈ কিবা এটা যেতিয়া আমাৰ বিষাদ হয়, দুখ মনৰ ভাৱ হয়, তেতিয়া হাই হাইটো আমি ব্যৱহাৰ কৰোঁ। ঘৃণা আদি ভাৱত চিহ চিহটো ব্যৱহাৰ হয়। চিহ চিহ কি অকাৰ্য কৰিলি, ধিক তোৰ জীৱন, কিমান বেয়া কাম কৰিলি, তোৰ জীৱনটোতে ধিক বুলি ক'লোঁ। পুতৰ ভাৱ জনাবলৈ দেহী ঐ
কেনে জীৱৰ বিলা এইটো হৈছে পুতৌ ভাৱ লগোৱা প্ৰশংসা অনুমোদন আদি ভাৱত চাব্বাছ দিয়া হয় চাব্বাছ প্ৰথম হ'বলা বাহ বাহ জিকিলা ধন্য ধন্য কলিকাল এইখিনিত চাব্বাছটো ব্যৱহাৰ হয় ভয় আশ্চৰ্য আদি ভাৱত আয়ো খালেও এইটো ব্যৱহাৰ হয় গতিকে এইখিনি আছিলে ভাৱবোধক কাব্য মনৰ ভাৱবিলাক আমি যেনেকৈ ব্যৱহাৰ কৰোঁ সেইকেইটা দেখুৱাই দিলে মনৰ ফূৰ্তি লাগি থাকিলে দুখ লাগি থাকিলে আশ্চৰ্য প্ৰকাশ হ'লে আমি কি কৰোঁ সেইকেইটা দেখুৱাই দিলে নেক্সটটো আহিলে সম্বোধনবোধক অব্যয় যিবোৰ অব্যয় সম্বোধন কৰোঁতে ব্যৱহাৰ কৰা হয় সিহঁতকে সম্বোধনবোধক অব্যয় বোলে যেনে ঐ ঔ আ ঔ হেৰা হেৰ হেৰা হেৰি হেৰৌ হে হয়ে হয় বা ইত্যাদি এইটো ব হৈ থাকিলে এইটো ৰ হ'ব লাগে সেইখিনি হৈছে সম্বোধনবোধক অব্যয় ব্যৱহাৰটো হৈছে ঔটো হৈছে ঔ দেউতা গা ধুৱক ঔ ৰাম এইফালে আহ এনেকুৱা ধৰণৰ ঐ মৰতি বেগেতে আহ ময়ো যামৈ এনেকুৱাবিলাকত সম্বোধন কৰি ঔ ৰাম ঔ আহচোন কলৈ গলি ঔ এই ৰাতিখন হেৰৌ বোপাই মোৰ কথা শুন হেৰৌ দুষ্ট মোৰ ওচৰৰ পৰা গুচ হেৰা ভাই কিতাপখন দিয়া না হেৰা ঘৰলৈ যোৱাচোন এইখিনি হেৰৌ বান্দৰহঁত গছত উঠিছ কিয় সৰু সৰু ল'ৰা ছোৱালীবিলাক গছত উঠিলে যেনেকৈ কয় হে ৰাম হে হৰিটো সেইটো আমি ব্যৱহাৰ কৰোঁ হয়েৰা এইটো হৈছে হয়ে জেতুকী মোৰ কামটো হ'লনে এইখিনি অকণমান নলবৰীয়া চাইডে মানুহে কয় হয়েৰা এইখিনি কথা এইকেইটা হৈ গ'ল এতিয়া নেক্সটটো হৈছে প্ৰশ্নবোধক অব্যয় কোনো কথা সোধাত বা প্ৰশ্ন কৰাত যিবোৰ অব্যয় ব্যৱহাৰ হয় সেইবোৰক প্ৰশ্নবোধক অব্যয় বোলে যেনে নে নেকি কি জানো কোনে বোলে ইত্যাদি ব্যৱহাৰখিনি হৈছে নেটো হৈছে তুমি সভালৈ যাবানে আপুনি মোৰ তালৈ আহিবনে নেকিটো হৈছে তেওঁ পুৰস্কাৰ পালে নেকি খেলা চাবলৈ যাবা নেকি এইখিনি প্ৰশ্নবোধক যিহেতু অব্যয় প্ৰত্যেকটোতে প্ৰশ্ন সোধা হয় জানোটো হৈছে আজি সভা বহিব জানো তেওঁৰ অসুখ ভাল হৈছে জানো কি তোমাৰ দেউতাৰ নাম কি তেওঁৰ হৈছে কি তোমাৰ এইখিনি আমি কিটোত ব্যৱহাৰ কৰোঁ আৰু কি ব্যৱহাৰ এইকেইটা ব্যৱহাৰ কৰা বহু ধৰণৰ আছে আমি জাষ্ট উদাহৰণ দিছোঁ কেনে এতিয়া দেউতাৰ স্বাস্থ্য কেনে তেওঁ বোলে বিলাতলৈ যাব কোন অজত শত্ৰু কোন আছিল সেইজন কোন এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাবিলাকক প্ৰশ্নবোধক বাক্য অব্যয় বোলে এতিয়া হৈছে সমিধানবোধক অব্যয় কথাৰ বা প্ৰশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হোৱা অব্যয়ক সমিধানবোধক অব্যয় বোলে যেনে উহু এৰা হয় বাৰু ইত্যাদি ইয়াৰে ব্যৱহাৰ দুটা দেখাই দিছে ভাত খালানে উত্তৰ দিওঁ আমি হয়টো হৈছে তুমি তালৈ গৈছিলানে উত্তৰ দিওঁ আমি হয় নেক্সটটো আহিলে 7 নম্বৰৰ সমিধানবোধক অব্যয় কথাৰ বা প্ৰশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক সমিধানবোধক অব্যয় বোলে যেনে উহু এৰা ইয়াৰে উদাহৰণ ভাল সভাৰ দায়িত্ব তোমাৰ ওপৰত দেই উত্তৰ দিলে ভাল আয়োজন কৰিম বাৰু আনুষংগিক অব্যয় লাষ্টৰটো আহিলে আমাৰ 7 নম্বৰটো যিবোৰ অব্যয় অন্য পদৰ পাছত যোগ হৈ সিহঁতৰ অৰ্থ বেলেগ কৰে সেইবোৰকে আনুষংগিক অব্যয় বুলি কোৱা হয় যেনে এই হি হে তা দেই ইত্যাদি ব্যৱহাৰবিলাক হৈছে শব্দটোৱে আমটো তুমিয়ে নিয়া ভাতখিনি সিয়ে খাওক যিটো আমি তুমিয়ে সিয়ে ময়ো যাওঁ তুমিও আহা আইৰো বাৰ্তা গংগাৰো যাত্ৰা মই এইমাত্ৰ আহি পাইছোহি সেইটো হি লাগিলে দবা আহি পালেহি মইহে যাম তুমিহে কামটো কৰিব লাগিব ইত্যাদিত হে ব্যৱহাৰ হয় আৰু চোনটো তুমি এবাৰ মোৰ তালৈ আহিবচোন মইচোন খবৰকে পোৱা নাই মই হ'লে যাব নোৱাৰিম তুমি হ'লে আহি থাকিবা এইকেইটা হৈছে হ'লে থেংক ইউ ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু আজি অব্যয় পদৰ যিখিনি ভাগ দিলোঁ সেইখিনি অতিকে প্ৰয়োজনীয় অসমীয়া ব্যাকৰণৰ গতিকে এইখিনি ভালদৰে মনত ৰাখিবা ভিডিঅ'টো ইমানেই আছিলে আজি ধন্যবাদ